Hello and welcome to my YouTube channel. মই কৰিশ্মা মোৰ YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই আহিছোঁ আজি ৰাতিপুৱা খোজকাঢ়িবলৈ আৰু ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰিছোঁ। ৰাতিপুৱা খোজকাঢ়িলে শৰীৰৰ লগতে মনটোও ভাল লাগে, সেইকাৰণে অলপ খোজকাঢ়িব লাগে। আচলতে ঠাণ্ডাৰ দিনত শৰীৰ চৰ্চা কৰিলে বেছি লাভ হয় বুলি সকলোৱে কয় আৰু সেইবাবে ময়ো আজি অলপ খোজকাঢ়িবলৈ ওলাই আহিলোঁ আৰু আপোনালোকেও যাব খোজকাঢ়িব, লগতে এক্সাৰচাইজ কৰিব যাতে শৰীৰৰ লগতে মনটোও ভালে থাকে। আজিকালিৰ দিনত আচলতে মানুহবিলাকৰ মানসিক চাপ চিন্তা সকলো বেছি হয় আৰু এনেদৰে ৰাতিপুৱা ওলাই আহিলে মনটোও ভাল লাগে। তো ভিডিঅ'টো চাই থাকিব। এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ, খুবেই ধুনীয়া। এয়া হৈছে বিষ্ণু মন্দিৰ আৰু এইফালে এয়া পুখুৰী আছে আৰু ঠিক বিষ্ণু মন্দিৰৰ সন্মুখত সিটো পাৰে শংকৰ মন্দিৰ আছে। এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰ। এই সেউজীয়া টিংখিনি লগাই থোৱা জনেই হৈছে আমাৰ গাঁৱৰ নামঘৰ আৰু এইফালে গাঁৱৰ মাজলৈ যাব পাৰি। এতিয়া মই টাউনলৈ আহি আছোঁ এযোৰ কাপোৰ ল'বৰ কাৰণে। আমাৰ ঘৰৰে এখন বিয়া আছে বা এজনীৰ, আৰু বাৰ বিয়াৰ কাৰণে মই এযোৰ কাপোৰ ল'ম আৰু কি কিনোনো তাকে কিনিবৰ কাৰণে আজি এতিয়া টাউনলৈ গৈ আছোঁ আৰু দেখাই যাম মইনো কি কাপোৰ কিনো, কেনেকৈ কিনো। মায়ে মই দুইজনীয়ে এতিয়া কাপোৰ চাই আছোঁ আৰু এইযোৰ দেখাইছে পিংক কালাৰত মিক্স পাট আৰু এইফালে আছে এযোৰ নেভি ব্লু। এইযোৰ ধুনীয়া লাগিছে, বুটাটো খুব ধুনীয়াকৈ আছে আৰু দেখাই যাম কি কাপোৰ চাওঁ আমি লওঁ। মায়ে কাপোৰৰ লগত পিন্ধিবৰ কাৰণে এটা গহনাৰ ছেট ল'ম বুলি কৈছে আৰু এতিয়া তাকে চাই আছে কোনটো পচন্দ হয় আৰু বহুত ধুনীয়া ধুনীয়া ইয়াত কালেকশ্যন আছে। মাৰ পচন্দ হৈছে এইটো ভাল লাগিছে, চিম্পুল আছে বস্তুটো আৰু বহুত মৰম লাগিছে। মই এতিয়া আহিলোঁ এখন বিয়া খাবলৈ। আমাৰ গাঁৱতে আজি বা এজনীৰ বিয়া আছিলে আৰু ডেক'ৰেশ্যনটো সঁচাকৈ খুব ভাল লাগিছে। এয়া হৈছে কইনা আৰু কইনা খুব ধুনীয়া লাগিছে, ধুনীয়াকৈ মেকআপ কৰিছে আৰু কাপোৰযোৰো খুব ভাল লাগিছে, শুৱাইছে। বিয়া খাই আহি মই আমাৰ যোনজনী বাৰ বিয়া আছিলে বুলি কৈছিলোঁ, কাপোৰ কিনিছিলোঁ বিয়াৰ কাৰণে, বাক মেহেন্দি লগাবলৈ আহিলোঁ।
কইনাক মেহেন্দি লগাই হোৱাৰ পাছত এতিয়া ময়ো লগাই ল'লোঁ।